মই ৰাহুল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনেকুৱা এটা ভিডিঅ' হোৱাটছআপৰ ষ্টেটাছ কেনেকৈ ডাউনলোড কৰে। কিছুমানে হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰে, কিছুমান এপ ব্যৱহাৰ কৰে। হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰিব লগা হ'লে তেওঁলোকে প্লে ষ্ট'ৰত গৈ এপ ডাউনলোড কৰি লয় প্ৰথমে, তাৰপিছত হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰে। আমি তেনেকুৱা নকৰোঁ। আমি জিবি হোৱাটছআপত নচলাওঁ, আমি ডাইৰেক্ট এই আমাৰ আমাৰ যোনটো হোৱাটছআপ আছে সেই হোৱাটছআপ চলাওঁ। যদি আমি সেই হোৱাটছআপতে ষ্টেটাছ ডাউনলোড কৰি লওঁ। যদি আপুনি নাজানে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কোনো এপ্লিকেশ্যন নোহোৱাকৈ হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰিবলৈ শিকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। বলকচোন হোৱাটছআপ ষ্টেটাছ কেনেকৈ ডাউনলোড কৰে। প্ৰথমতে আমি যাব লাগিব হোৱাটছআপত ক্লিক কৰি হোৱাটছআপটো অন কৰি ল'ব লাগিব। হোৱাটছআপটো অন কৰি লৈ তাৰপিছত আমি ষ্টেটাছ যিকোনো এটা ষ্টেটাছ চাব লাগিব। এইটো ষ্টেটাছ আমি চাই লওঁ। এইটো ষ্টেটাছ চাই ল'লোঁ। চাই লৈ আমি ফাইলত যাব লাগিব। ফাইলত গ'লোঁ। ফাইলত গৈ হোৱাটছআপ ফাইল বুলি এটা আছে, সেই ফাইলটোত ক্লিক কৰিব। তাৰপিছত মিডিয়াত ক্লিক কৰিব। তাৰপিছত ষ্টেটাছত ক্লিক কৰিব। ষ্টেটাছত ক্লিক কৰাৰ পাছত যোনটো ফটো আছিল আপুনি যোনটো ফটো ডাউনলোড কৰিব খুজিছিল এইটো ফটো আমি অলপমান আগত চাইছিলোঁ ষ্টেটাছত। এইটো ফটো আমাৰ ফাইলত আহি গ'ল। যদি আপুনি কোনো এপ্লিকেশ্যন নোহোৱাকৈ ডাউনলোড কৰিব খুজিছে, মোৰ এই ষ্টেপটো কৰি চাওক আৰু হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰিবলৈ শিকক। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব।